সমূহ ৰাইজে এই মন্দিৰ ভাগত এভাগি সেৱা জনাইছে। এই সেৱা ভাগিতে সৰ্বজনে জয় দি সেৱকীসকলক উদ্ধাৰ কৰিব। কৃষ্ণ হৰি Rona Iuri pa din ba Ren off Thầy có điểm này প্ৰথমতে আপোনাৰ হওক ৰাজপদী ৰজা জ্ঞানপদী ব্ৰহ্মা ভকত ঈশ্বৰ বকুণ্ঠৰ পাৰিষদ যেনে আপোনাৰ হওক মহন্ত তেনে আপোনাৰ হ'ব পূবে পশ্চিমে চাৰি দিশৰ ভকত বৈষ্ণৱ নিমন্ত্ৰণ কল্যাণী আজি দুগ্ধৰ ভিতৰুৱাল গাঁৱৰ ৰাইজে আজি আপোনাৰ যথাস্থানত বহুৱাই দহু আঙুলি গীতাঞ্জলি কৰি ভূমিতে হিত হৈ জ্বলাই বস্ত্ৰ লৈ এই সেৱা ভাগি এই সেৱা ভাগি ধৰিবলৈ যাওঁতে কাৰে কষ্টে বৰতে বিধানে সময় অসময় নীতি শাস্ত্ৰ অনেকখিনি বহা দুটা ভুল কৰি হ'ব পাৰে। সেই অপৰাধখিনি আপোনালোকে নিজ গুণে সুস্থ হৈ ক্ষমা কৰিব আৰু
ঘোষা শাস্ত্ৰটো কৰিছে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰিব মায়া নিৰ্যান আপোনাৰ মহিমাক আপুনি বিকট কৰি যুৱক কৰা পৰিত্ৰাণ তোমাৰ মায়াৰ হৈ কপট গুণক ধৰি মহি ৰচা সাঙুৰীয়া মাক গোচায়ুক মায়া স্বামী তোমাৰ চৰণ আমি ভজিলো জয় জয় বুলি মই অনাথ দয়া কৰহু পৰমানন্দ দাস বুলি ধৰি মনত কৰিণীয়া ভিতৰ সময়ত আগুৰি মুখত কৰোঁ দান দুখচিং দিওঁ চৰণত অপৰাধ বিনাশন্ত নামে নাৰায়ণ জানি নামে প্ৰসিদ্ধ হৰণ আনগতি নাহিকে মন অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মুখৰ ৰক্ষা কৰি চৰণে মুখৰ ৰক্ষা কৰি চৰণে আজি কাৰণ নহ'লে কৰ্ম নহয় কাৰণে হৈছে আজি এই বছৰ ভেকুৱাৰ গাঁৱৰ আজি এই নামঘাপাৰী জন্ম জয়ন্তী তিথি উপলক্ষে আজি আপোনাসকলে সেৱা ধৰিছে আৰু ইয়াৰ লগতে সংযোগ ৰাখি শংকৰ মাধৱদেৱৰ আজি তেওঁ পৰিবাৰ তিথি উপলক্ষে দুইজন বাক্য লগাই এই সেৱা ভাগি ধৰিছে এই সেৱাটা আপোনালোক সুস্থ হ'ব আপোনালোক সুস্থতাই যেনেকৈ শংকৰ মাধৱ দুইজন সোঁহাত বাওঁহাত দুইজনে বন্ধু এতিয়াও ডিগবৈ গাঁওবাসী কোনোবা পত্নী স্বামী পুত্ৰ ভাইজা কইনা বাই ভনী